এইটো বহাগ মাহৰ একেবাৰে শেষৰ দিনা ভিডিঅ'। বৰদৈ চিলা চাগে মাকৰ ঘৰৰ পৰা আহিবলৈ মন নাছিল। বতৰৰ অৱস্থা দেখিছেনে? আমাৰ আকৌ বিহু গোৱা ল'ৰা ছোৱালীখিনিয়ে ক'লে সেইদিনাই খানা খাম বুলি। তাতে বতৰ এনেকুৱা, খানা খাম বুলি কৈছে ৰাতিকৈ। কি গতি হয় ভগৱানেহে জানে। আৰু আমাৰ এই কলজোপাত কলডিল লাগিছে দেখিছেনে? কলজোপাৰ গতিটো যেনেকুৱা, কলডিল লাগিছেই বুলি কৈছোঁ। এইকেইটাক আমাৰ ফালে গাহৰি গুটি বুলি কওঁ। আপোনালোকে কি বুলি কয় ক'বচোন। আৰু যিহেতু খানা খাম বুলি কৈছে, গোটেইখন বজাৰ সমাৰ দিনতে কৰি মেলি আজৰি। ভোট জলকীয়াও এসোপা লৈ আহিছে। আৰু তাহাঁতি আকৌ খানা গাহৰি মাংসৰ লগত খাব। মাংসখিনি আৰু কিবা কিবি আনিছে, মাছ মাংস, সেইখিনি চব ফ্ৰিজতে ভৰাই থৈ দিছোঁ। এইফালে একেবাৰে বেংকৰ লেনা দেনা চলি আছে। বেছিকৈ ভিডিঅ' কৰিবলৈকে নিদিয়ে। বোলে ডকাইতি হৈ গ'লে কি কৰিবা? মই বোলো এনেকুৱা জেমেলাত ফচিবলৈ নাই দেই, পলুৱাই কথা। তাৰপাছতে নিজৰ যোগাৰত লাগি গ'লোঁ। মানে মাছ বনোৱাৰ দায়িত্বভাগ মোক দিছিলে। এয়া বাহিৰতে মাছ বনাই আছোঁ। আজিকালি চিলিণ্ডাৰৰ যিমানহে দাম, মই বোলো ভিতৰত বনাব নোৱাৰি দেই, তহঁতি যদি চিলিণ্ডাৰ এটা দিয়ও তেতিয়া বনাই দিম বাৰু। মই মাছখিনি বনাই আজৰি কৰিলোঁ। মানুহজনে বনালে গাহৰি, আৰু এয়া মাছ ৰেডি, আৰু গাহৰিও হৈ গ'ল। ভিতৰত ব্ৰইলাৰ অকণো বনাই দিলোঁ। কোনোবা গাহৰি মাংস নোখোৱা আছে, গতিকে তেওঁলোকৰ বাবে বনাইছোঁ। আৰু এইখিনি গাহৰি মাংস। ভাত পানী খাই বৈ আজৰি হৈ নচাত ব্যস্ত হ'ল। সেইদিনা যে প্ৰায় 2টামান বাজিল আমাৰ শুওঁ। হামনিটো বাজিছে। আমার শ্রেষ্ঠ দুলিয়া ভাল লাগে না পোনপ্ৰথমে ৯,০০০ পৰিয়ালৰ সকলো লোকে শুভেচ্ছা থাকিল। দুআষাৰ কৰোঁ।